Hello everyone, another blog লৈ আপোনাৰ সকলোকে স্বাগতম জনালো আৰু ইয়া হিটৰ আবেলি আমিও ওলালো দেই উৰুকাৰ বজাৰ কৰিবলৈ উলি फ्रेंड्स माছ মাংস অকমান বজাৰ কৰি ইয়া ঘৰ আহি পালো ইমানেই ঠাণ্ডা পালো মানে বজাৰলৈ গৈ মুৰে গায়ে কাপোৰখন ঢাকি লৈহে মানে তত পাইছো এয়া ইফালে মাছ অকমান আনিলো আৰু যেহেতু বেছি মানুহ নাই আমি তিনিটাই তাকো মানে বাপ বেটাৰ ইন্টাৰেষ্ট নাই মাছ মাংস খোৱাত ইমান তথাপিতো আৰু উৰুকা বুলি মই ইমানে মানে এক্সাইটেড হৈ আছো মানে বজাৰলৈ গলো বজাৰ কৰি আনিলো আৰু আনি ইয়া মই মানে পিয়াজ নহৰু কাটি মেলি যোগাৰ কৰি দিছো তাহাতে বোলে আজি মানে ওপৰত চৌকাত বনাব ये चीले में बहुत दुनिया मजा भी आए बहुत मजा आता है इसको चीले में और बाकी नहीं तो सबसे काम लहसुन ही छीलना है ये बादाम जैसे नहीं वो किसी को दे देना गरीब बच्चे को तुम्हारे तो आए আৰু তিনিটাই লগ লাগি আমি খানা যোগাৰ আৰম্ভ কৰি দিলো আৰু ফটাফট মই মছলা বাটি ৰেডি কৰি দুইটাকে মানে বাপ বেটা দুইটাকে এই যোগাৰখিনি কৰি মেলি ওপৰলৈ পঠিয়াই দিলো আৰু এয়া মাছ নাখাও বুলি কোৱা কাৰণে মাছখিনি ধুই মেলি মই ফ্ৰিজতে ভৰাই থলো আৰু ইফালে ইহঁতে আৰম্ভ কৰি দিছে চৌকাত মানে জুই জ্বলাইছে আৰু আমাৰ ৰান্ধনি বেলেগ আজি বাহ তেল কম কৰি ডালে আমাৰ লোকৰ খানা চলি আছে বনি আছে আৰু ওপৰত চিকেন ফ্ৰাই হৈছে আৰু এয়া মই নামি আহি তললৈ মাছ কেইটামান ভাজিবলৈ ললো মাছ তাহাঁতে নাখাওঁ বুলিয়ে কৈছে তথাপিতো আৰু আনিলোৱে যিহেতু তিনিটাৰ কাৰণে তিনিটুকুৰা মাছ এয়া মই ফ্ৰাই কৰিলোঁ আৰু ইফালে এয়া মোৰ খানা ৰেডি আমাৰ উৰুকাৰ খানা এয়া ৰেডি হৈ গ'ল ফ্ৰেণ্ডছ এয়া দাইল আৰু ওপৰৰ পৰা এয়া চিকেনো আহি পালে Hello everyone, good morning, নমস্কাৰ আপন সকলোলৈকে মাঘ বিহুৰ বহুত শুভেচ্ছা জনালো আৰু হুই আহি আজি বিহু বুলি মেখেলা চাদৰ এযোৰ পিন্ধিছো এয়া আৰু যাওঁ এতিয়া দৌৰাদৌৰিকে চাহ কাপ বনাবলৈ ৰাতিপুৱাৰ চাহ কোনেও খোৱাই নাই উঠোতেও দেৰি হৈছে ঠাণ্ডা আৰু চাহ কাপ বনাও আপোনালোকে আৰু কি যোগাৰ কৰিছে পিঠা পনা মোৰ যোগাৰবিলাক দেখাই দিওঁ আপোনালোকক এয়া হৈছে মোৰ বিহুৰ যোগাৰ দেই তিলৰ লাৰু মুড়ি লাৰু চুজি লাৰু অৱশ্যে চুজি লাৰুখিনিহে মই বনাইছোঁ দেই এই মুড়ি লাৰু তিলৰ লাৰু কিন্তু দোকানৰ পৰাই আনা আৰু এয়া চাহো মই পাতি দিলোঁ আৰু চাওকচোন মোবাইল ধৰি মই চাহ বনাওঁতে এয়া গাখীৰ দিওঁতে মোৰ চাহত গোটেই গাখীৰৰ সৰবোৰ পৰি থাকিলে এইফালে এয়া বা বেটা গা ধুই আহি পূজাৰ থালি ৰেডি কৰিছে আৰু ওপৰতে তাহাঁতে জুই ধৰি থৈ আহিছে বা বেটা দুইটাই লগ লাগি ওপৰত জুই ধৰি থৈ আহিছে আৰু এয়া মই চাহ মোৰ হৈ গ'ল চাহ মই বাকি ল'লোঁ আৰু তাহাঁতৰ পিছে এয়া মই চাহ লৈ ওপৰলৈ सब लोग चाय पी रहे हैं भाई लोग আৰু ইয়া ওপৰতে চাহ কাপ খাই আহি মই আকৌ কিচেনত সোমালো ভাতৰ যোগাৰ কৰিবলৈ আৰু লগতে কৰিলো মই এয়া দৈ চিৰা যোগাৰ বাপ বেটা দুইটাকে দৈ চিৰা দি থৈ আহি এয়া মোলৈ বুলি অকমান বাটিটোতে উলিয়াই ললো বিহু বুলি যদি দৈ চিৰা নাখাওঁ তেনেহ'লেনো কেনেকৈ হ'ব নহয়নে বাৰু ফ্ৰেণ্ডছ আৰু ইফালে মোৰ কুকাৰে হুইচেল মাৰিলে কুকাৰত মই সৰু আলু সিজিবলৈ দিছিলোঁ আৰু ব্ৰকলিও কাটি দিছোঁ ব্ৰকলিৰ মই বনাই চালাড আৰু এয়া মই পেন এখনত অলপ পানী গৰম হ'বলৈ দিছিলোঁ আৰু এয়া উতলা গৰম পানীত মই দি দিলোঁ এয়া ব্ৰকলি আৰু লগতে দি দিছোঁ এয়া অকণমান মই চুইট কৰ্ণ আৰু এয়া এটা উতলাহাত মই এতিয়া ব্ৰকলি আৰু চুইট কৰ্ণখিনি নমাই থ'ম এইখিনি মই প্ৰায় 1 মিনিট 1.5 মিনিট মানৰ কাৰণে সিজাইছোঁ আৰু ইয়া যাতে ওভাৰ কুক নহয় তাৰ কাৰণে মই ইয়া লগে ঠাণ্ডা পানী দি দিলোঁ পেনখন গৰম হোৱাত মই ইয়াতে দি দিলোঁ অকণমান অইল অকণমান নহৰু আৰু পিঁয়াজখিনি দি অকণমান লৰাই চৰাই মই ইয়াতে দি দিলোঁ চুইট কৰ্ণ আৰু ব্ৰকলিখিনি আৰু লগতে এয়া দি দিলোঁ কেপচিকাম
এয়া মোৰ ব্ৰকলি সালাড একদম ৰেডি হৈ গ'ল আৰু এয়া মোৰ সিজাই ৰখা আলুখিনি অকণমান ফৰ্ক এখনেৰে খুচি খুচি দিছোঁ যাতে নিমখ হালধি সোমাই ইয়াৰ ভিতৰত আচলতে আলুখিনিৰ চাইজটো অকণমান ডাঙৰেই হ'ল একদম আমাৰ তাত পোৱা সৰু সৰু আলুবিধ ইয়াত মই দেখা নাই আচলতে মাৰ্কেটত মই এয়া ডাঙৰ আলুৰ মাজৰ পৰাই অলপ বিচাৰি চাই মানে এয়া সৰুখিনি আনিছোঁ আৰু এনেকৈ ভাজি খাবৰ কাৰণে আনিছোঁ আচলতে তিলেৰে ভাজি খাই ভাল লাগে এয়া মই গৰম পানী দি আলুখিনি আৰু অকণমান দেৰি ঢাকি থৈ দিম তাৰপিছত মই এয়া আলু ভাজি খাবলৈ একদম ৰেডি হৈ যাব ফ্ৰেণ্ডছ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব যদিহে ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন আৰু আপোনালোক সকলোলৈকে আকৌ এবাৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আজিলৈ আহোঁ বাই বাই